আমি তাহানিতে দেখা নাগাৰা নাম আৰু আজি দেখা নাগাৰা নামৰ পাৰ্থক্য আকাশ পাতাল সদৃশ। তেতিয়া নাগাৰা নাম ৰাইজৰ হৃদয়ৰ শ্ৰদ্ধাৰ সেৱা ভক্তিৰ অনুষ্ঠান আছিল আৰু এতিয়াৰ নাগাৰা নাম উপভোগ্য মনোৰঞ্জন আৰু মৰমৰ অনুষ্ঠান হিচাপে চলি আহিছে। আজি এই ভিডিঅ'টোত 40 বছৰ আগতে দলবোৰে কেনেদৰে নাগাৰা নামৰ আৰম্ভণি কৰিছিল তাকে প্ৰচাৰ আৰু সংৰক্ষণ কৰাৰ চেষ্টা কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে নাগাৰা নামৰ কিংবদন্তি 86 বছৰীয়া অচ্যুত ডেকা ছাৰ। লগত আছে তেখেতৰ ভাতৃ একালৰ বিখ্যাত বাদ্যযন্ত্ৰী প্ৰাক্তন শিক্ষক অনন্ত ডেকা আৰু অচ্যুত ডেকাৰ একমাত্ৰ সন্তান বিপুল ডেকা, লগতে জনপ্ৰিয় মহিলা পাঠক নমিতা কলিতা। প্ৰথমতে চাওক গুৰুঘাটাৰ ছন্দমাত্ৰা। মহেশ্বৰ তিনিজনক স্মৰণ কৰা হয় আৰু তাৰপিছত গুৰু স্মৰণ কৰি ঘাটটো আৰম্ভ কৰা হয়। যেনে প্ৰথম আমি 50 বছৰ আগৰ কেনেকৈ গুৰুঘাট আমি বজাইছিলোঁ সেইটোহে আমি আজি দেখুৱাই দিম। কৃষ্ণ প্ৰথমতে 2 হাত জোৰ কৰি চকু মুচি ঈশ্বৰৰ নাম লোৱা হয়। জয় কৃষ্ণ পদ সমৰি হৰি বলো হৰি বলো হৰি বলো, আৰু এবাৰ হৰি বলো হৰি বলো হৰি বলো। তাৰপিছত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মই তিনিটাই কোব মৰা হয়। গুৰুঘাটটো বজোৱা হ'ল। ইয়াৰ পিছত নাম আৰম্ভ কৰা হয় ভগ্নতলত। অয়ে হৰিয়ে ও নাৰায়ণ, ও তোমাৰ চৰণে প্ৰভু পখী এয়া আছিল গুৰুঘাটাৰ ছন্দমাত্ৰা। পৰৱৰ্তী সময়ত ভগ্নতাল আৰু একতালৰ ছন্দমাত্ৰা আলোচনা কৰা হ'ব। ধন্যবাদ।